নমস্কাৰ বন্ধুসকল, যিদৰে পৃথিৱীত প্ৰতিদিনে বেলেগ বেলেগ ট্ৰান্সপৰ্টেশ্যনৰ টেকনিক ডেভেলপ হ'ব ধৰিছে, সেইদৰে ভাৰততো বহুকেইখন চহৰত মেট্ৰ' ট্ৰেইন চলিবলৈ আৰম্ভ কৰিছে আৰু আহিবলগীয়া কিছু বছৰৰ ভিতৰত বাকী চহৰবিলাকতো মেট্ৰ' চলাৰ প্লেনিং আছে। কিন্তু আজিলৈকে আমাৰ অসমত নাইবা সমগ্ৰ নৰ্থ ইষ্টত এটা মেট্ৰ' লাইন নাই কিয়? এইটো কথাই সৰহসংখ্যক অসম অথবা নৰ্থ ইষ্টৰ মানুহক নিশ্চয় আমনি কৰে। অন্ততঃ নৰ্থ ইষ্টত কিয় এটা মেট্ৰ' লাইন নাই? দেশে উন্নতিৰ কাৰণে বেলেগ বেলেগ প্লেন লঞ্চ কৰি আছে। সকলোবিলাক চহৰক স্মাৰ্ট চিটি বনাবলৈ সৰ্বশ্ৰেষ্ঠ কাম কৰি আছে। যি সময়ত দিল্লী, মুম্বাইৰ দৰে ডাঙৰ ডাঙৰ চহৰত মেট্ৰ' ট্ৰেইনে জনসাধাৰণক সুবিধা প্ৰদান কৰি আহিছে, তেনেস্থলত নৰ্থ ইষ্টৰ কোনো এখন চহৰে আজিলৈকে মেট্ৰ' ট্ৰেইনৰ প্লেনিঙেই পোৱা নাই। কিয় আজিলৈকে অসম নাইবা নৰ্থ ইষ্টত মেট্ৰ' নাই? আহক জানো এই ভিডিঅ'ত। নৰ্থ ইষ্ট অৰ্থাৎ হিমালয় পৰ্বত শৃংখলাৰ এলেকা ভাৰতৰ সকলোতকৈ সুন্দৰ ঠাইবিলাকৰ ভিতৰত অন্যতম, য'ত সুন্দৰ পাহাৰ আৰু কুলো কুলো শব্দৰে বৈ অহা নদী মজুত আছে। মানুহে ইয়ালৈ গৰমৰ ছুটি মনাবলৈ প্ৰায়ে আহে। কিন্তু ইমানখিনি টুৰিজম থকাৰ পাছতো ইয়াত মেট্ৰ' কিয় নাই? আপোনাক কওঁ যে আজি গুৱাহাটী এনে এখন চহৰ য'ত মেট্ৰ'ৰ প্লেনিং কৰি থকা হৈছে। কিন্তু আপুনি শুনি আচৰিত নহ'ব যে এয়া মাত্ৰ প্লেনিংহে। আজিলৈকে এই প্লেনিঙে নাই কোনো এপ্ৰুভ পাইছে, নতুবা ইয়াৰ গ্ৰাউণ্ডত কোনো ধৰণৰ কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হৈছে। আজি যি সময়ত দেশৰ 25খনতকৈ বেছি চহৰত মেট্ৰ' আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে, 45খনতকৈ বেছি চহৰত মেট্ৰ' আৰু MRT ছিষ্টেম এপ্ৰুভ হৈ গৈছে আৰু 12খনতকৈ অধিক চহৰত মেট্ৰ' চলি আছে, তেনে সময়ত নৰ্থ ইষ্টক কিয় এই সকলো ডেভেলপমেণ্টৰ পৰা বাহিৰত ৰখা হৈছে? ইয়াৰ কাৰণ কি? আহক জানিবলৈ চেষ্টা কৰোঁ। যিদৰে আমি সকলোৱে জানো যে যিকোনো প্লেনিঙক এপ্লাই কৰাৰ আগতে আমি ইয়াৰ ক্ৰাইটেৰিয়াসমূহ চাবলগীয়া হয়। মেট্ৰ'ৰো বহু ধৰণৰ ক্ৰাইটেৰিয়া আছে। আজিৰ টেকন'লজি আছে কিছু গ্ল'বেল লেভেলত আৰু কিছু আমাৰ অঞ্চলৰ লেভেলত, কিয়নো ভাৰতৰ ক্লাইমেট আৰু জিঅ'গ্ৰাফি বেলেগ বেলেগ ৰাজ্যত সলনি হৈ থাকে। সকলোতকৈ প্ৰথম ক্ৰাইটেৰিয়া হ'ল মেট্ৰ' সেইবিলাক অঞ্চলত ছাষ্টেইনেবল হয় য'ত পপুলেশ্যন মোটামুটি 4 মিলিয়নৰ ওচৰে পাজৰে হয়, অৰ্থাৎ 40 লাখৰ ওচৰৰ জনসংখ্যা হ'ব লাগে, যাতে যদি ইয়াত মেট্ৰ' আৰম্ভ হয় টিকেটৰ বিক্ৰী যাতে ভাল হয়, মেট্ৰ'ৰ সঠিক ব্যৱহাৰ হয় আৰু মেট্ৰ' ব্যৱহাৰৰ পৰা ইমানখিনি ৰেভিনিউ জেনেৰেট হয় যাতে ইয়াৰ পৰা মেট্ৰ'ৰ মেইনটেনেঞ্চ আৰামত হ'ব পাৰে। কিন্তু নৰ্থ ইষ্টৰ কোনো এখন চহৰতে ইমানখিনি জনসংখ্যা কিয়? ইয়াৰ ওচৰে পাজৰেও নাই। যদি আমি গুৱাহাটীৰ কথাকে কওঁ, তেনেহ'লে ইয়াৰ জনসংখ্যা মাত্ৰ 9.5 লাখ। যদি দিল্লীৰ লগত ইয়াৰ কম্পিটিশ্যন কৰা হয়, তেনেহ'লে গুৱাহাটীৰ দিল্লীতকৈ 11 গুণে সৰু। আৰু এই ক্ৰাইটেৰিয়াত গুৱাহাটী পোনে পোনেই বাহিৰ হৈ যায়। এতিয়া দ্বিতীয় ক্ৰাইটেৰিয়া আহে পপুলেশ্যন ডেনচিটি। এইটো প্ৰথম ক্ৰাইটেৰিয়াৰ দৰে একেই, কিন্তু আপোনাক কৈ থওঁ যে ইয়াৰ আটাইতকৈ ডাঙৰ ৰোল এইটো যে কম এৰিয়াত বেছি লোক বাস কৰিব লাগে, যাতে মেট্ৰ'ৰ ব্যৱহাৰ সঠিক ধৰণে কৰিব পৰা হয়। আৰু এই ডেনচিটি মোটামুটি 1 স্কুৱাৰ কিলোমিটাৰত 10,000 লোক থাকিব লাগিব, তেতিয়াহে মেট্ৰ' নেটৱৰ্ক ছাকচেছফুল হ'ব পাৰে। এতিয়া যদি গুৱাহাটীৰ কথা কোৱা হয়, ইয়াৰ পপুলেশ্যন ডেনচিটি মাত্ৰ 2,695 জন প্ৰতি স্কুৱাৰ কিলোমিটাৰত, অৰ্থাৎ ইয়াৰ জনসংখ্যা যথেষ্ট বিস্তাৰিত হৈ আছে। আৰু গুৱাহাটী এটা সৰু এলেকা, ই বৰ বেছি ঘন জনবসতি অঞ্চল নহয়। যদি মুম্বাইৰ কথা কওঁ, ইয়াৰ ডেনচিটি 25,357 জন আৰু কোনো কোনো অঞ্চলত য'ত বেছি লোক বাস কৰে তেনে অঞ্চলততো 50,000 পৰা 60,000 ওচৰত ডেনচিটি পায়গৈ। আৰু ইয়েই ডাঙৰ চহৰবিলাকত মেট্ৰ'ক ছাকচেছফুল বনায়। এইবাৰ কথা আহে চহৰখন কিমান দূৰলৈকে বিস্তাৰিত হৈছে, অৰ্থাৎ চহৰখনৰ এৰিয়া কিমান ডাঙৰ। সৰু চহৰত মেট্ৰ' এই কাৰণে সফল নহয় কিয়নো য'ত আপুনি কাৰ বা বাছৰ সহায়ত সোনকালে পাবগৈ পাৰে, তেনেস্থলত আপুনি কিয় টিকেট লৈ মেট্ৰ'ৰ বাবে মেট্ৰ' ষ্টেচনত অপেক্ষা কৰিব? আৰু এইটো কোনো ফালৰ পৰা লজিকেলো নহয়। যদি লজিকেলি চোৱা যায়, তেনেহ'লে এটা মেট্ৰ' ষ্টেচনৰ পৰা আন এটা মেট্ৰ' ষ্টেচনৰ দূৰত্ব মোটামুটি 10 পৰা 12 কিলোমিটাৰৰ ভিতৰত হ'ব লাগে। ডাঙৰ চহৰত এঠাইৰ পৰা আন এঠাই পাবলৈ সময়টো লাগেই, লগতে ট্ৰেফিকৰো মুখামুখি হ'ব লাগে। সেইকাৰণে তেওঁলোকৰ বাবে মেট্ৰ' এটা উপযুক্ত উপায়। আনহাতে গুৱাহাটীখন হৈছে মাত্ৰ 2016 স্কুৱাৰ কিলোমিটাৰ এৰিয়া, য'ত আপুনি বাছ নাইবা আন লোকেল ট্ৰান্সপৰ্টেশ্যনৰ জৰিয়তে অধিক সহজে পাব পাৰে। আৰু নৰ্থ ইষ্টৰ সকলোবিলাক চহৰ সৰুৱেই হয়, কিয়নো নদী আৰু পাহাৰৰ লোকেশ্যনৰ বাবে ইয়াত বৰ বেছি ডাঙৰ চহৰ বনাব পৰা নহয়, নাইবা ইয়াত আহি থাকিবলৈ সুবিধা উপলব্ধ কৰাব পৰা হয়। কাৰণ ইয়াৰ পৰিৱেশেই এনেকুৱা, ইয়াৰ জিঅ'গ্ৰাফী এনেকুৱা যে থাকিবলৈ মুস্কিল হয়। ঠিক এনেকৈ যদি নৰ্থ ইষ্টৰ বাকী চহৰতো মেট্ৰ' লোৱাৰ কথা ভবা হয়, তেনেহ'লে এয়া মাত্ৰ কেৱল পইচা অপচয়ৰ কথাহে হ'ব। কাৰণ ইয়াৰ জিঅ'গ্ৰাফী এনেকুৱা আৰু পপুলেশ্যনো ইমান কম যে মেট্ৰ'ৰ ইউজ ইয়াত সঠিক ধৰণে নহ'ব আৰু এই সকলো পইচা আৰু কনষ্ট্ৰাকশ্যন অথলে যাব। উদাহৰণ হিচাপে যেতিয়া জয়পুৰত মেট্ৰ' আৰম্ভ কৰিছিল তেতিয়া বৰ বেয়াকৈ ফেইল হ'ব লগা হৈছিল, কিয়নো জয়পুৰত জনসংখ্যা ইমান কম
আৰু দূৰে দূৰে আছিল যে ই বৰ বেয়া ধৰণে ফেইল হৈছিল আৰু জয়পুৰত মেট্ৰ'য়ে ভাল ধৰণে কাম কৰিব নোৱাৰিলে। ইয়াৰ আন এটা কাৰণ হ'ল মেট্ৰ'ৰ প্লেনিং তাত ভালদৰে কৰা হোৱা নাছিল। দৰাচলতে মেট্ৰ'ৰ প্লেনিং সেইবিলাক চহৰত কৰা হয় য'ত আহিবলগীয়া 4-5 বছৰত সেই চহৰত মেট্ৰ'ৰ প্ৰয়োজন হয়, অথবা ইয়াৰ জনসংখ্যা ইমান হয়গৈ যাতে মেট্ৰ'ৰ ব্যৱহাৰ ভাল ধৰণে হয়। কিন্তু নৰ্থ ইষ্টৰ কোনো এখন চহৰতে আগলৈ এনে হ'ব যেন নালাগে। যিদৰে আপোনাক আগতেই কৈছোঁ যে নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ল ইয়াৰ জিঅ'গ্ৰাফিকেল কণ্ডিশ্যন। নৰ্থ ইষ্টৰ ৰিজন আৰু ইয়াৰ ক্লাইমেট পাহাৰীয়া, আৰু ইয়াত বতৰৰ কোনো ভৰসা নাথাকে। ইয়াৰ মাটি কোমল থাকে, যাৰ কাৰণে ইয়াত কনষ্ট্ৰাকশ্যন বহু বেছি খৰচী আৰু মুস্কিল হয়। ক'ৰবাত যদি লোকেশ্যন ঠিকে থাকে তাত আকৌ জনসংখ্যা নাথাকে, আৰু য'ত জনসংখ্যা আছে তাত আকৌ লোকেশ্যন সঠিক নহয় যাতে কনষ্ট্ৰাকশ্যন কৰিব পৰা হয়। আনহাতে নৰ্থ ইষ্টত সময়ে সময়ে লেণ্ডশ্লাইড নাইবা বানপানী হৈয়ে থাকে। এনেকুৱাত অসম নাইবা নৰ্থ ইষ্টত মেট্ৰ' হোৱাৰ আশা হৈয়ে থাকিব যেন লাগে। সদ্যহতে নৰ্থ ইষ্টৰ কোনো এখন চহৰেই মেট্ৰ' কনষ্ট্ৰাকশ্যনৰ এপ্ৰুভেল পোৱা নাই। সেইকাৰণে এইটো স্পষ্ট যে এতিয়া সদ্যহতে নৰ্থ ইষ্টত মেট্ৰ' পচিবল নহয়। আজিলৈ ইমানেই। আৰু যদি আজিৰ এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'ত লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰক, লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইবো কৰক। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।